মানুহে সদায় কয় নহয় মই মাইক্ৰফোনত কথা কোৱাত অভ্যস্ত নহয় মানুহে আপোনাৰ বিষয়ে কি ভাবে এইটো তাৰ বিষয়ে নহয় যেতিয়া এনে হয় তাৰ পাছত তেওঁলোক ঠিক হৈ যায় আপোনালোকে দেখিছে মই যি বিচাৰো তাকেই কওঁ এনে নহয় যে আপুনি নিজৰ ওপৰত অধিক চাপ দিছে আপুনি মাত্ৰ মানুহৰ এটা গোটৰ সন্মুখত নিজকে মূৰ্খ কৰি তোলে গতিকে আপুনি নিজকে মূৰ্খ সজাব নিবিচাৰে আপুনি কেনেকৈ নিজকে মূৰ্খ সজাব পাৰে যদিহে আপুনি সেয়া নহয় মই নাভাবো যে মই হয় আপুনি নিজকে মূৰ্খ সজাব নোৱাৰে বা আপুনি নিজকে বুদ্ধিমান কৰিবও নোৱাৰে নহয়নে আপুনি যেনেকুৱা তেনেকুৱাই হয় Now, in trying to be smarter than what you are, that's when you make a fool of yourself. এতিয়া আপুনি যি হয় তাতকৈ অধিক বুদ্ধিমান হ'বলৈ কৰা চেষ্টাতে আপুনি নিজকে মূৰ্খ কৰি তোলে যদি আপোনাক কোনেও লক্ষ্য নকৰে তেন্তে আপুনি সাধাৰণতে নিজৰ প্ৰতি ইমান কঠোৰ নহয় নহয়নে এইটোৱে আচল কথা যেতিয়া আপুনি নিজকে মূৰ্খ সজায় আৰু আপোনাক কোনো লক্ষ্য নকৰে আপুনি নিজৰ প্ৰতি কঠোৰ নহয় বৰঞ্চ ক্ষমাশীল হয় নহয়নে হয়নে 10 জন মানুহে আপোনাক চাই আছিল আৰু এতিয়া আপোনাৰ মূৰ্খতা সমগ্ৰ বিশ্বতে বিয়পি পৰিব এইটোৱে আপোনাক আমনি কৰি আছে নহয় আপোনাৰ অতি মূৰ্খতাইহে আপোনাক আমনি কৰা উচিত আপোনাৰ মূৰ্খতাৰ প্ৰকাশে নহয় আপোনাৰ অতি মূৰ্খতাই আপোনাক আমনি কৰা উচিত তেতিয়াই আপুনি আধ্যাত্মিক হৈ পৰিব মানুহে আপোনাৰ বিষয়ে কি ভাবে এয়া তাৰ বিষয়ে নহয় আপোনাৰ জীৱনৰ বহু দিশ মূৰ্খামিৰে ভৰা সেয়াহে আপোনাক আমনিৰ কাৰক 10 জন লোকে আপোনাক চাই থকাটো নহয় যেতিয়া এনে হ'ব তেতিয়া আপুনি স্বাভাৱিকতে আধ্যাত্মিক হৈ পৰিব এতিয়া আপুনি কেৱল চিন্তিত 10 জন মানুহৰ সন্মুখত এইটো ঘটিছিল মই ভাবো এইটো প্ৰকাশ হোৱাটো ভাল এতিয়া আপুনি ৰাজহুৱাভাৱে কিয় কথা কয় আপুনি কিয় ৰাজহুৱা ভাষণ দিয়ে আপুনি ৰাজহুৱাভাৱে কোনো কথা নকয় আপুনি কেৱল কথা কয় মানুহে সদায় কয় নহয় মই মাইক্ৰফোনত কথা কোৱাত অভ্যস্ত নহয় মই তেওঁলোকক কওঁ মাইক্ৰফোনত কথা নকব আপুনি কেৱল কথা কওক মাইক্ৰফোনে জানে কি কৰিব লাগে আপুনি কিয় মাইক্ৰফোনত কথা ক'ব লাগে আপুনি মাথো কথা কওক মাইক্ৰফোনে যি কৰিব লাগিব সেয়া কৰিব নহয় জানো আৰু আপুনি কিয় ৰাজহুৱাভাৱে কথা কৈ আছে যদি ইয়াত ৰাইজ বহি আছে স্বাভাৱিকতে আপুনি জানেনে এনে কোনোবা থাকিব পাৰে যি আপোনাক তালৈ টানি নিব মই অলপতে প্ৰায় 8-10 দিন আগত নতুন দিল্লীত এদল লোকৰ সৈতে আছিলোঁ এজন মানুহ এতিয়া তেওঁ কামৰ পৰা অলপ আঁতৰি আছে কিন্তু তেওঁ এসময়ৰ প্ৰধানমন্ত্ৰীৰ সুহাত স্বৰূপ আছিল আৰু তেওঁ এজন মন্ত্ৰী আছিল আৰু তেওঁ বহুতো দায়িত্ব পালন কৰিছিল তেওঁ সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰিছিল পৃথিৱীৰ যিকোনো ধৰণৰ আৰু সকলো ধৰণৰ গোটৰ সৈতে কথা পাতিছে আমি কিবা এটা বিষয়ে কথা পাতি আছিলোঁ আৰু তেওঁ কৈছিল আনকি মই ইমানখিনি জানো তেওঁ দেশৰ কিছুমান মহান নেতাৰ সৈতে আছিল যেনে ইন্দিৰা গান্ধী তেখেত ক্ষমতাত অধিষ্ঠিত হৈ থকাৰ কালত তেওঁ সুহাত স্বৰূপ আছিল আৰু তেওঁ কৈছিল সৰ্বশ্ৰেষ্ঠ নেতাসকলো যেতিয়া তেওঁলোক প্ৰথমবাৰৰ বাবে ভিৰৰ সন্মুখত থিয় হয় তেওঁলোক অলপ উদ্বিগ্ন হয়েই তাৰ পাছত তেওঁলোক ঠিক হৈ যায় মই ক'লো
আপোনাৰ এই উদ্বিগ্নতা হৈছে কিয়নো আপুনি মানি লৈছে যে ই আপোনাৰ এটা অংশ, কিন্তু এয়া সঁচা নহয়। Claim that সেয়েহে এইটো আপোনাৰ সৈতে ঘটিছে। it is not true. That's why it's happening. যদি আপুনি সঁচাকৈ উপলব্ধি কৰে এই সকলোবোৰ আপোনাৰেই অংশ, আপুনি কেৱল নিজেই নিজক কৈ আছে উদ্বিগ্নতা ক'ত। আপুনি যি বিচাৰে তাকেই ক'ব পাৰে। আপুনি দেখিছেনে, মই যি বিচাৰোঁ সেয়াই কওঁ। গতিকে আপুনি ৰাজহুৱাভাৱে কোনো কথা নকয়। যদি আপুনি সঁচাকৈয়ে সকলোবোৰ নিজৰ দৰে দেখে, তেন্তে আপুনি কেৱল সেয়াই প্ৰকাশ কৰিব যিটো আপোনাৰ বাবে সঁচা হয়। আপুনি খেলিমেলি কিয় কৰিব আৰু নিজকে কিয় প্ৰহাৰ কৰিব? তেওঁলোকক আপোনাক প্ৰহাৰ কৰাৰ সুখ ল'বলৈ দিয়ক। যদি আপুনি নিৰৰ্থকভাৱে কথা কৈ আছে, তেওঁলোকে আপোনাক প্ৰহাৰ কৰাৰ আনন্দ পাব। আপুনি এইটো কিয় কৰিব? সেইটো তেওঁলোকৰ কাম। আনৰ কাম তেওঁলোকৰ হাতত এৰি দিয়ক। আপুনি সকলো কৰিবলৈ চেষ্টা নকৰিব, নহয় জানো? যদি আপুনি নিৰৰ্থকভাৱে কথা কয়, তেওঁলোকে আপোনালৈ শিল দলিয়াব। এইটো তেনেদৰে হ'বলৈ দিয়ক। নিজৰ ওপৰত শিল নদলিয়াব, ইয়াৰ প্ৰয়োজন নাই।